হাই হেল্ল' নমস্কাৰ ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আশা কৰোঁ আপোনালোকে সকলোৱে ভালে কুশলে আছে, ময়ো ভালে আছোঁ। তো বহুত দিন ভিডিঅ' বনোৱা নাই, তো আজি বনাই দিলোঁ এনেই ঘৰতে থাকি বুলি। তো আজি চাওক হাঁহ মাংস খাম। তো এনেই ভিডিঅ' এটা বনাই দিলোঁ আৰু কি কৰোঁ কি নকৰোঁ, মানে মোৰ মোবাইলটো বেয়া হৈছে ন, তাৰ কাৰণে এটা মিনি ব্লগ বনাই দিলোঁ। আজি হাঁহ মাংস খাম। যেমন কি কবি? কি খাম? হাঁহ মাংস খাবি আৰু কেনেকুৱা লাগে? কেৰাহীতে যাব। দে আৰু এয়া চাওক আমাৰ মৰমৰ জেঠাইজনীয়ে ধুনীয়াকৈ হাঁহ মাংস কাটি আছে আৰু ধুনীয়াকৈ খাম। আপোনালোকক দেখাই দিম কিহৰ লগত খাম আৰু কেনেকৈ খাম। চাই থাকক ভিডিঅ'টো। তোমাৰ কাম কৰি কেনেকুৱা লাগিছে? কাম কৰি কেনেকুৱা লাগিছে? ল'ৰা পোৱালিটো কাম কৰিবই লাগিব। এই ইয়াৰ বদলি এক বেটাৰে তা দিছে। এতিয়া আমি কাম কৰি আহিছোঁ, এয়া স্প্ৰাইট খাম গৰম বুলি। কেইজন হ'লে? বতৰটো বহুত গৰম ন, তাৰ কাৰণে আৰু আমি এয়া স্প্ৰাইট আনি খালোঁ আৰু চবে ভগাই মেলি ঘৰৰ পৰিয়াল। বেছি ডাঙৰ আনা নাই, সৰু এটা আনি কিনে খালোঁ আৰু কি ক'ব ন। আৰু যদি মোৰ চেনেলটো 1K ছাবস্ক্ৰাইব কৰি তেনে ছাৰপ্ৰাইজ শান্তি কৰিলোঁ আৰু মনটো। এয়া মহেশ আৰু এতিয়া আছে সুমন। তো তেনেকৈ স্প্ৰাইটটো খালোঁ আৰু। হেল্ল' গাইছ, এয়া মহেশ হাঁহ মাংসৰ লগত ভাত খাইছে আজি কাম কৰাৰ কাৰণে। এয়া সুমন, এয়া হাঁহ মাংস নাই এনে ভাত কেইটা খাবা আছে। হাঁহ মাংসৰ লগত আজি পূৰা দবাম। এয়া হাঁহ মাংস ভাত আৰু তাতে পূৰা দামী চাউল। চাউলটো কি কওকচোন? জহা চাউল আৰু হাঁহ মাংস। তো চুৰু কৰোঁ গাইছ, চুৰু কৰা। আৰু কিবা লাগিব দে খা। মহেশ খা। এই সুমনে খালে, এই মহেশো খালে। ইয়াত অলপ জ্বলা দিলে মজা হৈছে। হাগাল মাৰিছে না বেমাৰী আছিলে? জহা চাউল হাঁহ মাংস মা গাইছ, আজিৰ মিনি ব্লগটো ইমানেই আছিলে। যদি ভাল লাগিছে তেনে লাইক, শ্বেয়াৰ আৰু লগতে ছাবস্ক্ৰাইব কৰিব মোৰ চেনেলটো। বাই বাই, টাটা।